গোসাইগাঁও ডিস্ট্রিক্ট বিপিএফৰ আহ্বানত গোসাইগাঁৱত এটা বিপিএফৰ সভা হৈছে। এই সভাত হাজাৰ হাজাৰ বিভিন্ন জাতি গোষ্ঠী গোটেই কোকৰাঝাৰ এই গোসাইগাঁও ডিস্ট্ৰিক্টৰ বিভিন্ন অঞ্চলৰ পৰা 20,000তকৈ বেছি আজি মানুহ ইয়াত যোগদান কৰিছে। ইয়াৰ পৰাই আমি গম পাওঁ ক'ব পাৰে যে আগন্তুক MP ইলেকশ্যনৰ কাৰণে প্ৰত্যেক জাতি গোষ্ঠীয়ে বিপিএফক সমৰ্থন জনাবৰ কাৰণে নাঙলত ভোট দিবৰ কাৰণে তেখেতসকলে সাজু হৈছে। কালি ইলেকশ্যন কেতিয়া হয় সেই সময়টোৱে ৰখি আছে আৰু বিপিএফক জিকাটো নিশ্চিত ধৰণৰ ৰাইজৰ ওচৰত প্ৰভাগাণ্ডা চলায়। 15 বছৰতো তেখেতসকলে 17 বছৰ বুলি কয়। ইয়াৰ কাৰণে আমি এতিয়া UPPL 17 বছৰ বুলি কওঁ। 17 বছৰ এই দলে আমাক বিপিএফক আমাৰ শাসন কালত একো কৰা নাই বুলি কয়। হয়, আমি বোলে একো কৰা নাই। গতিকে আমি সুধিব বিচাৰো যেন আমি ইউনিভাৰ্চিটিও বনোৱা নাই, শিক্ষা উন্নয়নৰ কাৰণে আমি বোলে একো কৰা নাই, ইউনিভাৰ্চিটিও আমি বনোৱা নাই, সেন্ট্ৰেল ইনষ্টিটিউটো আমি বনোৱা নাই, মেডিকেল কলেজো আমি বনোৱা নাই, ইঞ্জিনিয়াৰিং কলেজো আমি বনোৱা নাই, কলেজবোৰকো আমি ফাইনেন্সিয়েলাইজ কৰা নাই, স্কুলবোৰক আমি হাজাৰ বহুত ছশ LP স্কুল, ME স্কুল, হাই স্কুলক আমি ফাইনেন্সিয়েলাইজ কৰা নাই। আমাৰ দিনত সেইটো কথা কয় আমি ভয় কৰা নাই। কৃষকসকলৰ কাৰণে যি 270 আমি ইৰিগেশ্যন বনালো আৰু এতিয়া কৃষকসকলে পানীৰ যোগান পাই আছে, সেইটো আমি এইবোৰ যদি কৰা নাই কোনে কৰিছে? ৰাস্তা ইমান BTCৰ কি অৱস্থা আছে? BTC গঠন হোৱাৰ আগত এই গোসাইগাঁৱত 1 কিলোমিটাৰ পিচ ৰাস্তা আছিল নেকি? আজি গোসাইগাঁৱৰ গাঁৱে ভূঞে গাড়ী তেখেতসকলে কেনেকে চলাই আছে কোনটো ৰাস্তাতে? আমি গৈ বনোৱা নাই। আমাক উত্তৰ দিয়ক যে স্কুল কলেজ নতুন এই UPPL চৰকাৰে 3.5 বছৰ শাসন কালত এটা যদি বনাইছে ৰাজ্যত আৰু হস্পিটাল এটা যদি বনাইছে তেখেতসকলে কওক। ৰাস্তা নতুন ৰাস্তা যদি বনাইছে কওক। কৃষকৰ কাৰণে ইৰিগেশ্যন এটা যদি বনাইছে তেখেতসকলে ৰাজ্যক জনাই দিয়ক। গ্ৰাম অঞ্চলত বা ক'ৰবাত ব্যৱসায়ীসকলৰ কাৰণে বস্তু বাহিনী বেচা কিনাৰ কাৰণে যদি এটা বজাৰ বনাইছে তেখেতসকলে কৈ দিব। ইতিমধ্যে হীৰাচৰণীয়াৰ দিন গুচি গ'ল। এইটো বড়ো জাতিগত পলিটিক্সটো এতিয়া BTC বাকীয়ে বুজি পাইছে আৰু তেনেকুৱা ৰাজনীতি কৰিবলৈ কাৰো মন নাই। আমি শান্তি বিচাৰিছো, শান্তি প্ৰতিষ্ঠা কৰিম। প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী একগোট হৈ পেলাইতে এইটো সম্ভৱ। গতিকে সকলোৱে এতিয়া বুজিব পাৰিছে, উপলব্ধি কৰিছে যে হীৰাচৰণীয়া 10 বছৰ MP হৈ পেলাই কোন জাতিৰ কথা তেখেতে পাৰ্লিয়ামেণ্টত ক'লে। আজি আদিবাসী সকলক তেখেতে কৈছিল যে ST কৰণৰ কথাটো পাৰ্লিয়ামেণ্টত ক'ব। ৰাজবংশী সকলক কৈছিল ST কৰণৰ কথাটো পাৰ্লিয়ামেণ্টত ক'ব। মাইনৰিটি দাদা ভাইসকলক কৈছিল ডি ভোটাৰৰ কথা পাৰ্লিয়ামেণ্টত ক'ব। বঙালী নেপালী সকলকো কৈছিল ডি ভোটাৰৰ কথা পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব। 10 বছৰত আমি হীৰাচৰণীয়াৰ পৰা এটা কথা শুনিছো নেকি যে সেইবোৰ ইছ্যুৰ ওপৰত তেখেতে কথা কোৱা? আমিতো শুনিবলৈ পোৱা নাই। গতিকে সেইটো নুবুজা নহয়, এতিয়া ৰাইজে বুজিছে। গতিকে হীৰাচৰণীয়াৰ দিন উকলি গ'ল, এতিয়া